ন্যায় যেতিয়ালৈকে হেমন্ত বিশ্ব শৰ্মা থাকে তেতিয়ালৈকে ন্যায় নাপায়। ধৰি লওক ৰাতিপুৱা এটা ক'ব পুৱা এটা ক'ব সেইটো নহয়, ডাইৰেক্ট চিধা যদি জুবিন দাক ন্যায় দিয়ে ন্যায় দিয়ক, যদি নিদিয়ে ডাইৰেক্ট নিদিওঁ বুলি কওক, সেইটো সিমানখিনিয়ে। তাতকৈ আৰু বেছি নকওঁ, বেছি ক'লে আজিকালি ভয় না বহুত ডাঙৰ। নমস্কাৰ, এই মুহূৰ্তে আহিছোঁ অসমৰ লগতে ভাৰতৰ কেইবাটাও প্ৰান্তৰ ডাঙৰ খবৰ। এনেদৰে খবৰবোৰ নিতৌ চাবলৈ হ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আগলৈ। যেতিয়ালৈকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া জীয়াই থাকিব তেতিয়ালৈকে জুবিনে কেতিয়া ন্যায় নাপায়, এনেদৰে মন্তব্য অসমৰ যুৱকসকলে কি ক'লে চাওঁ আহক আমাৰ এই প্ৰতিবেদন। যেতিয়ালৈকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া জীয়াই থাকিব তেতিয়ালৈকে জুবিনে কেতিয়াও ন্যায় নাপায়। এনেদৰে মন্তব্য কিয় কৰিলে? নিৰ্বাচনৰ পাছত অসমবাসীয়ে জুবিনৰ ন্যায়ৰ কথা পাহৰি যাব নেকি? এনেদৰে মন্তব্য অসমৰ যুৱকসকলৰ। আমি যদি কিবা ক'বলৈ খোজোঁ আকৌ আমাকে টাৰ্গেট কৰি লয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই, বয়তে একো ক'ব নোৱাৰোঁ। জুবিনে কেতিয়াও ন্যায় নাপায়, এইটো খাটাং। এনেদৰে মন্তব্য অসমৰ যুৱকসকলৰ। চাহক আমাৰ এই প্ৰতিবেদন। দুখ লগা হ'ব যদি ইলেকশ্যনৰ পিছত যদি চবে এইটো বস্তু পাহৰি যায়। যদি হত্যা হৈছে বুলি SIT দিছে, তাৰপিছত যদি ন্যায় দিব পৰা নাই, তাৰমানে SIT ৰিপৰ্ট ভুল। তুমি হত্যা হৈছে বুলি SITক আমি বিশ্বাস কৰিছোঁ। SITয়ে ক'লে এই 4জন ব্যক্তিয়ে জুবিন গাৰ্গক হত্যা কৰিছে, তাৰপিছত সেই হত্যাকাৰীকেইটাক ইমান শাস্তি দিবলৈ ইমান টাইম কিয় লাগি আছে? সমগ্ৰ অসমৰ এই থলগিৰি ৰাইজৰ ভাষাৰে যদি কওঁ, সকলোৱে আমি অনুভৱ কৰোঁ জুবিন দাই নিজে ন্যায় নিজে ল'ব। কিন্তু তেওঁ আমাৰ এই হিয়াৰ টুকুৰাটো কেনেকৈ ৰাখে সেইকণো তেওঁ জ্ঞান নাই নেকি? যিটো নিৰ্দিষ্ট পথেৰে আগবাঢ়িব লাগে মই ভাবোঁ তেনেদৰেই হ'ব। আমি ন্যায় পাম আৰু সত্য পথত আমি যেতিয়া আছোঁ সেইখিনি তেনেদৰে সুচাৰুৰূপে সম্পন্ন হ'ব। চাৰ্জশ্বিটখন আছে, এটা ভলিউমিনাছ চাৰ্জশ্বিট, তাত নিশ্চয় বহুত গোটেইখিনি তথ্য প্ৰমাণ সকলো আছে। সেইখিনি এতিয়া আদালতত পানী নসৰকাকৈ সেই বিচাৰখিনি হ'ব লাগে, প্ৰতিষ্ঠা হ'ব লাগে আৰু দোষীয়ে শাস্তি পাবই লাগে, কঠোৰতকৈ কঠোৰতম শাস্তি। মই সদায় একেখিনি কথাই কৈ আহিছোঁ। কেনেবাকৈ আমাৰ অসম চৰকাৰে নিৰ্বাচনৰ কথা ভাবি থাকোঁতে আমাৰ প্ৰাণৰ শিল্পী জুবিন দাৰ ন্যায়ৰ কথা কেনেবাকৈ আওকাণ কৰিছে নেকি বাৰু? সেইটো কথা আপোনালোকেও জানিব নহয়, সেইটো মই যিখিনি জানো সেইখিনি আপোনালোকেও জানে। গতিকে ন্যায় ব্যৱস্থাটো এতিয়াও ছাবজুডিচ মেটাৰ। মই কাকো দুখ দিবলৈ যোৱা নাই, কিন্তু জুবিন সকলোৰে স্বাভিমান, জুবিন সকলোৰে নিজৰ আদৰৰ, জুবিন সকলোৰে নিজৰ। গতিকে সেয়া চৰকাৰ গঠন হোৱাৰ ক্ষেত্ৰত হওক বা অন্য যি পৰিৱেশে নাহক, জুবিন সকলো প্ৰতিটো পৰিয়ালৰ এজন সদস্য। সেয়া চৰকাৰৰ দায়িত্ব, সেয়া যি ন্যায় ব্যৱস্থা তেওঁলোকৰো দায়িত্ব আৰু ৰাইজৰো দায়িত্ব। গতিকে সেইটো অকল পৰিয়ালৰ কথা নহয়, সেইটো সমগ্ৰ ৰাইজে বিচাৰিছে জুবিনে ন্যায় পাওক, সময়ত পাওক, অলপ খৰতকীয়া হওক, বিশেষ আদালত গঠন কৰক আৰু দোষীয়ে একদম উৎকৃষ্ট ধৰণৰ শাস্তি পাওক, সকলো বিচাৰৰ আওতালৈ আহক আৰু সকলোৰে বিচাৰ সঠিকভাৱে হওক। আমাৰ জুবিন দাই ন্যায় পাবনে? ন্যায় যেতিয়ালৈকে হেমন্ত বিশ্ব শৰ্মা থাকে তেতিয়ালৈকে ন্যায় নাপায়, চিধা কথা। আপুনি কেনেকৈ ক'লে হিমন্ত বিশ্ব শৰ্মাইতো বহুতখিনি কৰি আছে জুবিন দাৰ বিষয়ে, আপুনি কেনেকৈ ক'লে যে হিমন্ত বিশ্ব শৰ্মা থকালৈকে জুবিন দাই ন্যায় নাপায় বুলি? তেওঁতো বহুতখিনি কৰি আছে ইতিমধ্যে। তেওঁ আপোনাৰ ৰাতিপুৱা এটা, দুপৰীয়া এটা, ভাটিবেলা এটা, তাতে আপোনাৰ বোলো মানুহগিলা বুজি পাব লাগে। আমি চৰকাৰক বেয়া নাপাওঁ, চৰকাৰ সদায় বিজেপি, চৰকাৰ বিৰাট ভাল। কিন্তু আপোনাৰ হেমন্ত বিশ্ব শৰ্মাই যিবিলাক কাম কৰি আছে, আপোনাৰ ধৰি লওক ৰাতিপুৱা এটা ক'ব পুৱা এটা ক'ব সেইটো নহয়, ডাইৰেক্ট চিধা যদি জুবিন দাক ন্যায় দিয়ে ন্যায় দিয়ক, যদি নিদিয়ে ডাইৰেক্ট নিদিওঁ বুলি কওক, সেইটোৱে লাইন। নিৰ্বাচনৰ পিছত চৰকাৰ গৈ থাকোঁতে কেনেবাকৈ আমাৰ জুবিন দাৰ কথাটো পাহৰি গৈছে নেকি? অভিয়াছলি এতিয়া আপোনাৰ কি বুলি কয়, এইটো আপোনাৰ কি মাটি ভেটি জাতি মিতি হেলাখান বগি থাকে, হেলাখান বগাতকৈ যদি আপোনাৰ যোন মেইনকেইটা কালবি সিদ্ধাৰ্থ, আপোনাৰ শ্যাম কানু, তাৰপিছত আৰু দুটা আছে, নাম দুটা মই পাহৰি গ'লোঁ, যদি সেইকেইটাক ডাইৰেক্ট ফাঁচি দিয়ে আমি নিজে আনন্দিত। আমি চৰকাৰখনক ইয়াতে অনুৰোধ কৰোঁ যে এই যদি ফাঁচিটো দিয়ে, আপোনাৰ যদি লিগেলকৈ একশ্যন ল'ব খোজে ন, বুৰত সৰু যদি আপোনাৰ টানি মিনি এই আপোনাৰ CBI বহি কিবা বহি খেলা আমি নাজানো, আমি বোলো গাঁৱলীয়া চলি খেলাখন কৰি থকাতকৈ যদি আপোনাৰ ডাইৰেক্ট ন্যায়টো দিবলৈ দিব বিচাৰে তে দিব পাৰে, যদি নৰে ডাইৰেক্ট কৈ দিলে হ'ল আমি নৰো দিব নাই, সেইটো সিমানখিনিয়ে। তাতকৈ আৰু বেছি নকওঁ, বেছি ক'লে আজিকালি ভয় না বহুত ডাঙৰ কিবা হৈ যায়। দিয়ক, ধন্যবাদ। আমাৰ জুবিন দাৰ ন্যায় সন্দৰ্ভত আপুনি কি ক'ব? ন্যায় আপোনালোকে কি কয়, পাব জানো?
মই উল্টা প্ৰশ্নই সুধিছোঁ তাৰমানে মই ৰাইজকে আমাৰ মতে জুবিন দাই ন্যায় পাব লাগে। পাবতো লাগে, সেইটো কাৰণে গোটেই অসমৰ মানুহ ৰখি আছে এতিয়ালৈকে। কিন্তু বস্তুটো যিমান শ্ল' গৈ আছে যি গৈ আছে